নৱনীত আছে মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ। আজি আমাৰ বাৰ মেহেন্দি পৰ্ব চলি আছে, আপোনালোকক দেখুৱাইছোঁ, অকণমান চাই লওক। মই বহি পেলাই চাই আছোঁ, এইটো তহঁতৰ ভাইটি আৰু এয়া চাওক, ইয়াতে নাচি আছে ধুনীয়াকৈ। এয়া আৰু কি কৈ দিবি, একবাৰ কৈ দিছোঁ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অলপ ছাপোৰ্ট কৰি দিব। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। সদায় এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব আপোনালোকে। কালি ভিডিঅ'টো দূৰুৱা হৈ ৰ'ল, আপোনালোকক গোটেইখিনি সম্পূৰ্ণ কৰি দেখুৱাম। আজি মই আহি আছোঁ জোৰোণত, বাবুৰ এক্সাম আছিল, সেইটো কাৰণে মোৰ আহোঁতে অকণমান দেৰি হ'ল। যিখিনি বাৰু আপোনালোকক দেখুৱাইছোঁ, ব'লক। আহিছে জোৰোণ বহিছে বাজত, আইনা
আপোনালোকক অকণমান দেখুৱাই দিছোঁ গোটেইখিনি হোৱা নাই মই বিয়ালৈ এতিয়া আহিলোঁ গধূলি দিনত এবাৰ আহি গৈছোঁ আপোনালোকক দেখুৱাইছোৱে আৰু এয়া গধূলি চাওকচোন আপোনালোকে এয়া আমাৰ কইনাজনী কি কবি একবাৰ হাই কৰি দিছোঁ হাই ভিডিঅ'বিলাক ভাল লাগিলে কি কৰিব লাইক কমেণ্ট এইজনী ল'ৰা আমাৰ ভাগিন আৰু এই বিয়াখন আমাৰে ভণ্টিৰ গতিকে আপোনালোকে যিটো ভিডিঅ' চাই আছে আমাৰ বোৱাৰীজনীয়ে কৰিছে ভাই বোৱাৰী হয় মামনি দাস গতিকে এই ভিডিঅ'টোত আপোনালোকে অলপ লাইক কমেণ্ট শ্বেয়াৰ কৰিলে পিছলৈ ভিডিঅ' কৰিবৰ কাৰণে তেওঁ বহুত আগ্ৰহী হ'ব গতিকে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে আৰু ছাবস্ক্ৰাইব কৰে যে জাগৈচোন ভনীতি নকৰিবি আমনি তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি জাগৈচোন ভনীতি নকৰিবি আমনি তই কান্দিলে জাননে দেউতাৰ হ'ব
কি গতি ডাঙৰক মান কৰিবি সৰুক মৰম কৰিবি তাতো যদি নামানে এয়া দৰা কইনা হোমৰ গুৰিত বহিছে আৰু এতিয়া বিয়া সমাপ্ত হ'বলৈ ওলাইছে আৰু মই ভিডিঅ'টো সামৰণি মাৰিম বুলি ভাবিছোঁ। আপোনালোকে যোনে যোনে মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। বাই বাই।